হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল মুফিদুল একাডেমি। আজি তোমালোকৰ ক্লাছ 10ৰ নতুন গণিত অনুশীলনী 1.1ৰ কুৱেশ্যন 6 আলোচনা কৰিম। কাৰণ আগৰ ভিডিঅ'টোত মই কুৱেশ্যন 1ৰ পৰা 5 লৈকে আলোচনা কৰিছোঁ। আজি কুৱেশ্যন 6 হ'ব। তো দেখা কুৱেশ্যন 6 কি কৈছে। 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা। তাৰমানে এই সংখ্যাটো আৰু এই সংখ্যাটো কিয় যৌগিক সংখ্যা হয় সেইটো আমাক ব্যাখ্যা কৰিব লাগে। 7 into 11 into 13 plus 13 দুফালে কি আছে, এইফালে আৰু এইফালে কি আছে 13 আছে, প্লাছৰ এইফালে আৰু এইফালে এইকেইটা দুটা পদ আছে। ইয়াত এইকেইটা এটা পদ আৰু 13 এটা পদ। তো দুফালে কমন কি আছে 13 আছে। তো 13 আমি কমন লৈ লওঁ, কি থাকিল 7 আৰু 11। ইয়াত 13 কমন আনিছোঁ, গতিকে 1 থাকিল। কিয় 13 into 1 মানে কি 13, গতিকে 13 কমন লৈছোঁ 1 থাকিল। এই 1টো এইটো 13 7 11 গুণ কত 77 প্লাছ 1। এই দুটা যোগ কৰি দিয়া 13 ইন্টু এই দুটা যোগ কৰি দিয়া কিমান 78। বুজি পালা? তাৰপিছত দেখা হৰণ কৰি দিওঁ 78ক 2ৰে হৰণ কৰা, কাৰণ গোটেইকেইটা আমাক মৌলিক ওলাব লাগিব। ইয়াত 13 মৌলিক আছে, এইটো ভাঙিলে কি হ'ব মৌলিক ওলাব। মৌলিক সংখ্যাৰে উৎপাদক কৰি দিয়া 2 3 গুণ 6 7 আছে 1 বাকী ৰ'ল 18 9 2 গুণ 18। তাৰপিছত 3ৰে 3 3 একবাৰ 3 9 তিনিবাৰ। ইয়াত 2 13 2 3 13 এইকেইটা কি হয় মৌলিক হয়। 13 into 2 into 3 into 13 দুটা আছে, গতিকে 13 স্কুৱেৰ ইন্টু 2 into 3 লিখিব পাৰা, এনেকৈ লিখিলে হ'ল। তো এই সংখ্যাটো কি হয় যৌগিক হ'ব। ই যৌগিক কাৰণ গোটেইকেইটা কি আছে মৌলিক আছে, এইকেইটা পূৰণ কৰি এটা সংখ্যা ওলাব, সেইটো হ'ব যৌগিক। গতিকে লিখি দিছোঁ ই যৌগিক। আৰু আমি এটা বস্তু জানো না নাই যে প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। বুজি পালা? ই যৌগিক কাৰণ ইয়াৰ উৎপাদকবোৰ মৌলিকৰ গুণফল। বাছ, ই যৌগিক কাৰণ ইয়াৰ উৎপাদকবোৰ মৌলিকৰ গুণফল। এইকেইটা কি মৌলিকৰ গুণফল, সেইকাৰণে এইটো যৌগিক হয়। তাৰপিছত নেক্সট পাৰ্টটো দেখা কি আছে। 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এইটো কিয় যৌগিক হয় দেখা। 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5। এতিয়া দুয়োফালে এই প্লাছৰ এইফালে এটা পদ আৰু এইফালে এটা পদ হৈছে, ইয়ালৈকে এটা পদ। দুয়োফালৰ পৰা কমন কি আছে 5 আছে, দুয়োফালে 5 আছে, গতিকে 5 কমন লৈ লোৱা। তাৰপিছত কি কি থাকিল 7 into 6 into 4 into 3 into 2 into 1 plus 1। 5টো কমন লৈছোঁ, গতিকে কিমান থাকিব 1 থাকিব। এতিয়া হয় ব্ৰেকেটৰ এইকেইটা পূৰণ কৰিলে কিমান হয়, এইকেইটা পূৰণ কৰিলে 1008 পূৰণ কৰি চাবা 1008 ওলায়। তাৰপিছত 1 এতিয়া 5 into 1009 হৈছে। এতিয়া 5 আৰু 1009 এই দুটা সংখ্যা কি হয় মৌলিক সংখ্যা, গতিকে ইয়াত ই যৌগিক। কাৰণ ইয়াৰ
উৎপাদকবোৰত মৌলিকৰ গুণফল কাৰণ ইয়াৰ উৎপাদকবোৰত মৌলিকৰ গুণফল আছে। এইখিনি লিখিলে হ'ব। এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে, কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব? বুজি পালা? দেখা। সাপোজ এইটো বৃত্তাকাৰ পথ। এই বৃত্তাকাৰ পথত ইয়াৰ পৰা সাপোজ এই বিন্দুৰ পৰা ছোনিয়া আৰু ৰবি দুজনে যাত্ৰা আৰম্ভ কৰে। এতিয়া ছোনিয়াৰ লাগে কিমান? 18 মিনিট। ৰবিৰ লাগে কিমান? 12 মিনিট। ৰবিৰ টাইম কম লাগিছে, গতিকে ৰবিৰ স্পীড বেছি বুজিছে? ৰবিৰ স্পীড বেছি, গতিকে ৰবিয়ে বেছি পাক ঘূৰিব। এতিয়া কৈছে যে দুজনে যদি এই পইণ্টৰ পৰা যাত্ৰা আৰম্ভ কৰে, তেতিয়া কোনোবা এটা টাইমত কি হ'ব? এই দুটা একেলগ হ'ব না নাই? যিহেতু ছোনিয়া গৈ আছে, ৰবিৰ কিন্তু স্পীড বেছি, এটা পাক বেছি গৈ আকৌ লগ ধৰিব না নাই? ধৰিব। কোনটো সময়ত ধৰিব সেইটো সময় আমাক নিৰ্ণয় কৰিব লাগে। গতিকে দেখা কেনেকৈ কৰোঁ। ইয়াত চিম্পল লিখিম 18 মিনিট, শ্বৰ্টত লিখিম, একেবাৰে শ্বৰ্টত 18 মিনিট আৰু 12 মিনিটৰ লসাগু হ'ল নিৰ্ণয় সময় হৈ গ'ল। একেবাৰে চিম্পল শ্বৰ্টত লিখিম মই। তাৰপিছত লসাগু ওলাই দিয়া। আৰু এটা প্ৰশ্ন, কিয় লসাগু ওলাব লাগে? লসাগু কিয় ওলাব লাগে সেইটো মই পিছত কৈ আছোঁ, তোমালোকে বুজি পাবা। যিহেতু প্ৰশ্নটোত কি কৈছে? একেলগ হোৱা। গতিকে একেলগ হোৱা যদি কৈছে, এনেকুৱা যদি প্ৰশ্নত দেখা যে একেলগ হোৱা, মিলিত হোৱা, মিলি যোৱা, মানে একেলগ হোৱা, মিলি যোৱা, এইবিলাক কি কৰিবা? লসাগু ওলাই দিবা। তো এইটো লসাগু ওলাই, মই পিছত বাকীকেইটা অংকত যিহেতু গসাগু আৰু লসাগু ওলাব লাগিব, সেইকেইটাৰ নিয়ম মই দি দিম। 18 আৰু 12 এনেকৈ লিখি লোৱা। তাৰপিছত এতিয়া লসাগু ওলাম। এইটো নিয়ম পাইছা না নাই? পোৱা নাই তেনেহ'লে আজি শিকি লোৱা। ইয়াত 2ৰে হৰণ যায়। 2 18ত কিমান বাৰ? 9 বাৰ। 2 12ত 6 বাৰ। মাজত কমা আছে, কমা দিয়া। আকৌ 2ৰে 2 9ত নাযায় কাৰণে 9 তললৈ দিলোঁ। তাৰপিছত 2 6ত 3 বাৰ হৈছে। আকৌ 3ৰে 3 9ত কিমান বাৰ? 3 9ত 3 বাৰ। 3 3ত 1 বাৰ। এতিয়া 3ৰে 3ত 1 বাৰ, 3 1ত নাযায় কাৰণে তলত দিলোঁ। মানে সাপোজ ধৰা 2 9ত নাযায়, 9টোৱে তলত দিছোঁ, য'ত যায় সেইটো হৰণ কৰিলে হ'ল। 2 6ত যায়, 6ক হৰণ কৰি দিছোঁ। বুজি পাইছা? তো দেখা এইকেইটাই আমি পূৰণ কৰিলে লসাগু ওলাল। এতেকে লসাগু সংখ্যা দুটা লিখি দিয়া। 18, 12 ইকুৱেল কিমান? পূৰণ কৰি দিয়া। 2 দুটা আছে, 3 দুটা আছে, পূৰণ কৰিলে কিমান হ'ব? 2 2 4, 4 3 গুণ 12, 12 3 গুণ 36, 36 মিনিট। এটাকে কি লিখিম? লাষ্টত লিখিম যে 36 মিনিট পিছত তেওঁলোক মানে ছোনিয়া আৰু ৰবিয়ে তেওঁলোক পুনৰ আৰম্ভণিৰ বিন্দুটোত লগ
লাগিব হল এইখিনি বুজি পালানে নাই একেবাৰে শৰ্টত আছিল এতিয়া মই যে এটা কৈছো যে নিয়ম দিম যে গসাগু আৰু লসাগু ওলোৱাৰ মানে এইবিলাক প্ৰশ্ন বহুত কিবা কিবি লিখা থাকিব শৰ্ট ট্ৰিক্স মনত ৰাখাৰ কাৰণে মই কেইটামান পদ্ধতি দিম তোমালোকে মনত ৰাখিব লাগিব কি থাকিলে লসাগু ওলাব লাগিব কম বুজালে যেনে কম যদি বুজায় যেনে অতি কমেও কোনো এটা প্ৰশ্নত দেখিছা যে অতি কমেও আছে তাৰপিছত নিম্ন নিম্নতম নিম্নতম তাৰপিছত লগ লগা একে লগ হোৱা এইকেইটা লিখি ল'বা নিম্নতম লগ লগা একেলগ হোৱা অৰ্থাৎ যদি বাক্য এটাত কোনোবা জাগাত যদি প্ৰশ্নত কয় যে সেইটো ওলা নিম্নতম বস্তু লোৱা একেলগ হোৱা মানে যদি কয় যে একেলগ হোৱা সময়টো নিৰ্ণয় কৰা নাইবা নিম্নতম সংখ্যাটো নিৰ্ণয় কৰা নাইবা সৰ্বনিম্ন সংখ্যাটো নিৰ্ণয় কৰা তেতিয়া আমি কি কৰিম তেতিয়া আমি লসাগু ওলাম বুজা গ'ল একেবাৰে চিম্পলত মনত ৰাখিবা এইকেইটা বস্তু নাইবা একেটা দিনত সেম দিনত যদি কিবা কিবি ঘটে তেতিয়া কোনো এটা বস্তু একেলগে হোৱা সেইটোও হ'ব গসাগু বেছি বুজালে যদি ধৰা এইটো দেখা আছে সৰ্বোচ্চ যদি দেখা যায় সৰ্বোচ্চ আছে সৰ্বোচ্চ তেতিয়া কি হ'ব গসাগু হ'ব উচ্চতম যেতিয়া দেখিবা সৰ্বাধিক তেতিয়া কি হ'ব গসাগু হ'ব বেছি যেতিয়া বুজাব তেতিয়া তুমি গসাগু ওলাব লাগিব বুজিছে এইকেইটা লিখি লোৱা 8-1 এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15-20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে এই বাক্যটোত মই দিয়া শৰ্ট ট্ৰিক্সৰ এইবিলাক কোনটো পৰিছে এইবিলাকৰ কোনটো আছে দেখা লাষ্টৰ বাক্যত দেখিবা ইয়াত কি আছে অতি কমেও ইয়াত অতি কমেও আছে গতিকে কি ওলাম লসাগু মই লিখি দিছো যে লসাগু কি হয় অতি কমেও ইয়াত আছে দেখা অতি কমেও বুজাইছে গতিকে কি হ'ব লসাগু ওলাব লাগিব দেখা কেনেকৈ কৰোঁ কিমান 15-20-25 2 15ত নাযায় 15 হ'ব 20ত যায় 10 তাৰপিছত 25 হ'ল তাৰপিছত 2ৰে 2 15ত নাযায় 15 10ত 5 বাৰ 25ত নাযায় এতিয়া 3ৰে যায় 3 15ত 5 বাৰ 5ত নাযায় 25ত নাযায় এতিয়া 5ৰে 5 5ত 1 বাৰ 5 5ত 1 বাৰ তাৰপিছত 25ত 5 বাৰ এতিয়া 5ৰে 5 1 5 1 5 5ত 1 বাৰ বুজিছে এতিয়া লসাগু লৈ দিয়া সৰি এইখিনি দেখি লোৱা মই আগতে লক্ষ্য কৰা নাই তলফালে গৈছে ভিডিঅ'টো অলপ কাট খাইছিল ইয়াত দেখা 5 5ত 1 বাৰ 5 5ত 1 বাৰ 5 25ত 5 বাৰ 5 1ত নাযায় 5 একেই হ'ল 5 1ত নাযায় কাৰণে একেই হ'ল 5 5ত 1 বাৰ হৈছে এইকেইটা সংখ্যা পূৰণ কৰি দিয়া সেইটো হ'ব আমাৰ লসাগু লসাগু কি হ'ব 15-20-25 ইকুয়াল পূরণ করে দিয়া 2 দুটা আছে 2 স্কয়ার 3 দুটা আছে 3 এটা আছে দেখুন 3 এটা আছে 5 স্কয়ার আছে 5 দুটা আছে একেটা পূরণ করা এটো কিমান হ'ব 4 এটো কিমান হ'ব 25 4 আৰু 25 পূৰণ কৰিলে কিমান 100 100 এর লগত 3 পূৰণ কৰিলে 300 এটাকে কি লিখিম যে ৰেজিমেণ্টত
মেণ্টত অতি কমেও কিমানজন সৈনিক 300 জন সৈনিক আছে এটা সেন্টেন্স ওপৰত লিখিব লাগিব সেইটো মই বাদ দি আহিছোঁ সেইটো বাকী পৰিছে ইয়াত দেখা ইয়াত লিখিবা প্ৰথমতে লিখিবা যে সলিউশন লিখি যে 15 20 25 লসা গু হল নিৰ্ণয় সৈনিকৰ সংখ্যা বাস নাইবা লিখিব পৰা যে এতৰ লসাগু হল নিৰ্ণয় ৰেজিমেণ্টত থকা নিৰ্ণয় সৈনিকৰ সংখ্যা এনেকৈ লিখিলে হ'ব বাস এইখিনি শৰ্টত মই দিছোঁ বাস এবাৰ লিখি লোৱা হৈ গ'ল কোৱেশ্যন 8ৰ 2 নম্বৰ কোৱেশ্যন এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুটা ঘণ্টা একেলগে বাজিলে ইয়াত বাজিলে হ'ব তাৰ কিমান ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব ইয়াত কি কৈছে একেলগে বাজিব তাৰমানে কি ল'ব লাগিব তোমালোকে নিজে ভাবা কি হ'ব লসাগু নহ'ব জানো লসাগু হ'ব কেনেকৈ কৰিম দেখা লিখিম যে 18 ছেকেণ্ড আৰু 60 ছেকেণ্ডৰ লসাগু হল নিৰ্ণয় সময় হল এতিয়া আমি লসাগু উলিয়াই দিওঁ 18,60 80 নিয়মতে যাবা 218ত কিমান বাৰ 9 তাৰপিছত 26ত 3 বাৰ শূন্যটো তলত দিয়া এতিয়া 2 9ত নাযায় গতিকে 9 হ'ব 30ত কিমান বাৰ 15 বাৰ এতিয়া 3 9ত 3 বাৰ 3 15ত 5 বাৰ এতিয়া নালাগে আৰু হৰণ কৰিবা এইখিনি কৰিলে হ'ল তাৰপিছত দেখা লসাগু (18,60) ইকুৱেল কি হ'ব কোৱা এইকেইটা পূৰণ কৰি দিয়া 2 × 2 × 3 দুটা আছে ইনটু লাষ্টৰ এটা 5 আছে গতিকে পূৰণ কৰা এইকেইটা পূৰণ কৰিলে কি হ'ব 2 × 2 = 4 4 লগত 5 পূৰণ কৰিলে 4 লগত 5 পূৰণ কৰিলে 20 20ৰ লগত 9 পূৰণ কৰিলে এই 3 3 × 9 নাইবা 4 পূৰণ 9 পূৰণ 5 এটা পূৰণ কৰা এই দুটা পূৰণ কৰিলে 20 পূৰণ এইখিনি লিখি পেলাই তাৰপিছত হৰণটো কৰিবা তাৰপিছত লসাগু লিখি পূৰণ কৰি তাৰপিছত যিটো ওলাল এতিয়া লিখিবা যে লাষ্ট লাইনটো 180 ছেকেণ্ড পিছত ঘণ্টা দুটা পুনৰ একেলগে বাজিব বুজি পালানে একেবাৰে সহজ আছিল 3 এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীত বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীত বজাব একেবাৰে সহজ দেখা এটা অনাতাঁৰ মানে ৰেডিঅ' অনাতাঁৰ
কেন্দ্ৰই অসম সংগীত বজায় ইকুয়াল দুদিনৰ মূৰে মূৰে দেখাই নাযায় ইয়াত মূৰে মূৰে লিখিছো মই মূৰে মূৰে লিখিবা এইখিনি মূৰে মূৰে হৈছে তাৰপিছত লিখিবা আন এটা অনাতাঁৰ কেন্দ্ৰই অসম সংগীত বজায় 3 দিনৰ মূৰে মূৰে হৈছে এটা সংগীত বজায় 2 দিনৰ মূৰে মূৰে আন এটা সংগীত বজায় 3 দিনৰ মূৰে মূৰে হ'ল তাৰপিছত লিখিম যিহেতু দুটা অনাতাঁৰ কেন্দ্ৰই এটা ষ্টেচনে বজায় 2 দিনৰ মূৰে মূৰে আন এটা ষ্টেচনে বজায় 3 দিনৰ মূৰে মূৰে এতিয়া আমি কি কৰিম লসাগু ওলাম দুটা কেন্দ্ৰই বজোৱা মুঠ দিনৰ সংখ্যা হ'ল এনেকৈ লিখিব 2 × 3 পূৰণ কৰি দিলে হ'ল 2 3 গুণ 6 হৈছে 6 দিন এতিয়া এনেকৈ লিখিবা যে এতেকে 30 দিনত দুটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত বজায় সমান 30 / 6 মুঠ একেলগে বজোৱা 6 দিন আছিল গতিকে 30 দিনত একেলগে কেইবাৰ বজায় 6 কাটি দিয়ে 6 × 1 = 6 5 × 6 = 30 গতিকে কি হ'ব 5 বাৰ হ'ল 5 বাৰ দুটা কেন্দ্ৰ একেলগে বজায় ইয়াত অলপ কটাকটি হৈছে সৰি এইখিনি লিখি লোৱা এইটো তাৰপিছত এইটো লিখি লোৱা 8/4 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল দুটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব ইয়াত কি আছে উচ্চতম আছে গতিকে কি হ'ব গসাউ ওলাব লাগিব কি ওলাব লাগিব গসাউ 616 আৰু 32ৰ গসাউ হ'ল স্তম্ভৰ উচ্চতম সংখ্যা 616 ইকুয়াল এইটো হৰণ কৰি দিয়া 616 2 যায় 2 × 3 বাৰ তাৰপিছত 16 8 বাৰ মাজত 0 দিয়া তাৰপিছত 2 2 3 একবাৰ 1 বাকি ৰ'ল 10 5 2 গুণ 10 8 4 বাৰ 2 7 2 গুণ 14 1 বাকি ৰ'ল 14 7 7 হৰণ গ'লে 11 হৈছে কি পালো আমি 2 × 2 × 2 × 7 × 11 এতিয়া 32 হৰণ কৰি দিয়া 32 এছাইডত দিছোঁ ইয়াত দিছোঁ 32 2 কৰিলে 16 2 কৰিলে 8 2 4 2 2 1 2 3 4 5 গোটেইকেইটা 5 পাইছোঁ আমি
2 into 2 into 2 into 2 into 2 পাঁচটা এতিয়া কি হ'ব গসাউ গসাউ 616, 32 ইকুয়াল এই দুটা এই তিনিটা কমন আছে ইয়াত তিনিটা 2 into 2 into 2 মনত ৰাখিবা মিল কেইটা হ'ল গসাউ মিল থাকিব লাগিব ইয়াত তিনিটা 2 আছে ইয়াত তিনিটা 2 আছে তিনিটা মিল আছে তিনিটাই হ'ব গসাউ পূৰণ কৰি দিলে 8 আছে এতিয়া লিখি ল'বা যে এতেকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান 8 8টা এইখিনি লিখিলে হ'ল বুজি পালানে নাই ইয়াত এইখিনি একেবাৰে সিম্পল আছিল তাৰপিছত 8ৰ 5 নম্বৰ দেখা কি কৈছে এই প্ৰশ্নবিলাকত বহুত কিবা কিবি লিখা থাকিব কিন্তু ইমান টেনচনত পৰি লাভ নাই একদম সিম্পল হ'ব দেখা হিমাদ্ৰীয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক এইটো হ'ল মেন সৰ্বাধিক কিমানটা থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব তাৰমানে সৰ্বাধিক আছে তাৰমানে আমাৰ কি ওলাব লাগিব গসাউ নিশ্চয় তো দেখা 625 আৰু 25ৰ গসা হ'ল নিৰ্ণয় প্ৰদৰ্শন কৰিব পৰা থোপৰ সংখ্যা এইখিনি লিখি পেলাই তাৰপিছত 625 এইটো হৰণ কৰি দিয়া 625 5ৰে হৰণ কৰা যায় 5 6 একবাৰ এক বাকি হ'ল 12 5 2 গুণ 10 2 বাকি হ'ল 25 5 5 গুণ 25 5 12 দুইবাৰ 5 25 5 5 1 2 3 4 4টা 5 এদিকে কি হ'ব 5 into 5 into 5 into 5 আছে তাৰপিছত 25 মানে কি হয় 5 5 গুণ 25 ইয়াতে আছে 25 মানে 5 5 গুণ 25 আছে ইয়াত মিল কি এই দুটা মিল আছে হৈছে কি হ'ব এটাকে গসা উ 625 আৰু 25 ইকুয়াল কিমান হ'ব পূৰণ 5 কিমান হ'ব 25 এটা লাস্ট লাইনটো লিখি লবা কেনেকৈ লিখিবা যে এটাকে হিমাদ্ৰীয়ে সৰ্বাধিক সৰ্বাধিক 25টা থোপত ডাক টিকট বৰ প্ৰদৰ্শন কৰিব পাৰিব বুজি পালা একেবাৰে সিম্পল আছিল বাস অলপ দেখি লোৱা তাৰপিছত নেক্সট কোৱেশ্চন 8ৰ 6 এইটো 8 নম্বৰ কোৱেশ্চন
8 লাষ্টৰ প্ৰশ্ন যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 64 সেন্টিমিটাৰ আৰু এটা হ'ল 80 সেন্টিমিটাৰ সমান দৈৰ্ঘ্য কাটি উলিয়াব লাগে বুজা গ'ল সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব এইটো মেইন হ'ল পইণ্ট কি সৰ্বাধিক প্ৰশ্নত ঢেৰ কিবা কিবি কৈ থাকিব সেইবিলাক দেখি লাভ নাই প্ৰশ্ন হিষ্ট্ৰীৰ নিচিনা ডাঙৰ প্ৰশ্ন থাকিব কিন্তু পইণ্ট ক'ত কৰিবা সেইকেইটাত মই যিকেইটা পইণ্ট দিছোঁ সেইকেইটা পইণ্ট ইয়াত মিল খাইছে নেকি ইয়াত কি আছে সৰ্বাধিক আছে গতিকে কি হ'ব আমাক গসাই ওলাব লাগিব হয়নে নহয় 64 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰৰ গ সা উ হল নিৰ্ণয় ৰছীডালৰ টুকুৰাৰ সংখ্যা টুকুৰাৰ দৈৰ্ঘ্য বাস এইখিনি নিৰ্ণয় ৰছীডালৰ টুকুৰাৰ দৈৰ্ঘ্য 64 আৰু 80 হৰণ কৰি দিয়া 64 হৰণ কৰি দিয়া 2 ৰে হৰণ যায় অলপ দূৰত কৰি দিছোঁ 64 2 6 3 বাৰ 4 2 বাৰ এতিয়া 2 ৰে 2 16 2 8 2 4 2 2 1 2 3 4 5 6 1 2 3 4 5 6 দিয়া 80 হৰণ কৰি দিয়া 40 তাৰপিছত 20 আকৌ 2 ৰে 10 2 5 এতিয়া এইকেইটা ইয়াত পূৰণ কৰি দিয়া কেইটা আছে 4টা 2 আছে এটা 5 আছে 2 into 2 into 2 into 2 into 5 গসাও কি হ'ব 80 ইকুয়াল এইকেইটা মিল আছে এইকেইটা মিল আছে 4টা মিল আছে গতিকে ইয়াৰ 4টা আহিব 2 into 2 into 2 into 2 2 দুগুণ 4 2 দুগুণ 4 4 4 গুণ 16 অকণো ৰৈ নোযোৱাকৈ দুডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য হ'ল 60 সেন্টিমিটাৰ এইটো সেন্টিমিটাৰ লিখি দিবা বাস হৈ গ'ল একেবাৰে সিম্পল আছিল এইবিলাক যে মই লিখি আছোঁ লাষ্টৰ সেন্টেন্সবিলাক ইয়াতো লাষ্টৰ সেন্টেন্স লিখিছোঁ এইটো ইয়াত লিখিছোঁ এইটো তাৰপিছত প্ৰতিটোতে দেখিবা লাষ্টত মই লিখিছোঁ আৰু এইটো মুখস্থ কৰিব নালাগে এইবিলাক প্ৰশ্নতে আছে লাষ্টত দেখিবা আছে লাষ্টত ইয়াৰ লগত মিলাই পেলাই উত্তৰৰ লগত মিলাবা আৰু কি মিলাই লিখিবা এইটো তাৰপিছত এইটো প্ৰশ্নৰ এইটো কিমানৰ জায়গাত খালি সংখ্যাটো দি দিলে হ'ল তাৰপিছত ইয়াতো আছে গোটেইকেইটা সেম একেই লাষ্টৰ লাইনটো খালি মিলাই পেলাই লিখিব লাগে কোৱেশ্চন নম্বৰ 9 কি কৈছে 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 ৰে বিভাজ্য তাৰমানে
18, 24 আৰু 36 বিভাজ্য আটাইতকৈ ডাঙৰ চাৰিটা অংক বিশিষ্ট সংখ্যাৰ নিৰ্ণয় কৰিব লাগে। বুজা গ'ল? দেখা কেনেকৈ কৰোঁ। ইয়াত মই লসাগু ওলাই ল'ম কাৰ 18, 24 আৰু 36 কিয় ওলাইছোঁ দেখা। আগত লসাগুটো ওলাই লওঁ। 2 18 9 বাৰ, 2 24 12 বাৰ, 2 36 18 বাৰ, আকৌ 2 2 9 নাযায় কাৰণে 9 হ'ব। 2 12 6 বাৰ, 2 18 9 বাৰ, আকৌ এতিয়া 2 9 নাযায়, 6 3 বাৰ, 9 নাযায়, যেটো নাযায় তললৈ দিবা। 3 9 3 বাৰ, 3 3 1 বাৰ, 3 9 3 বাৰ, এতিয়া 3 3 3 1 বাৰ, 3 1 নাযায় একেই হ'ব, 3 3 1 বাৰ, বাছ। এইকেইটা হ'ল আমাৰ কি লসাগু। কেনেকৈ ওলাম দেখা। লসাগু কি আছে, 2 আছে 3টা, 3 আছে 2টা, 2 into 2 into 2, 3 into 3, এইকেইটা পূৰণ কৰি দিয়া। এইকেইটা পূৰণ কৰিলে 8, এই দুটা পূৰণ কৰিলে 9, 8 9 গুণ 72। এতিয়া চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999। এইটো হ'ল চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা। কি কৰিম দেখা। এই লসাগুৰে এই সংখ্যাটোক হৰণ কৰিম। হৰণ কৰি যিটো ভাগশেষ ৰ'ব, সেই ভাগশেষ এই সংখ্যাৰ পৰা মাইনাছ কৰি দিলে সেই নিৰ্ণয় সংখ্যা হৈ গ'ল, যিটো সংখ্যা 18, 24 আৰু 36 বিভাজ্য। বুজি পালা? দেখা কি কৰোঁ ষ্টেপ বাই ষ্টেপ। এতিয়া কি কৰিম, হৰণ কৰি দিম। 9999 72, ইয়াত দুটা ডিজিট আছে, গতিকে দুটা লোৱা। 72 99ত একবাৰ যায়, 72 লগত 1 পূৰণ কৰিলে 72 হ'ব, বিয়োগ কৰা। 9ৰ পৰা 2 বিয়োগ কৰিলে 7, 9ৰ পৰা 7 বিয়োগ কৰিলে 2। এতিয়া 72 27ত নাযায়, গতিকে এটা 9 তললৈ দিয়া। 279ত 72 তিনিবাৰ যায়, 3 2 গুণ 6, 3 7 গুণ 21, বিয়োগ কৰি দিয়া। 3 6 63, আকৌ এই 9টো তললৈ দিয়া। এতিয়া যাব 8 বাৰ। 8ৰ লগত 8 2 গুণ 16, 6 7 1, 7 8 গুণ 56 আৰু একে 57, 57। এতিয়া মাইনাছ কৰি দিয়া। মাইনাছ কৰিলে কিমান হ'ব, 3 আৰু 13ৰ পৰা 1 ধৰি লোৱা, 13ৰ পৰা 7 গ'লে 6, 63 হৈছে। এতিয়া কি কৰিম, ডাইৰেক্ট চেণ্টেন্সটো লিখি দিম মই, যে এতেকে লিখিম যে 18, 24 আৰু 36ৰে বিভাজ্য চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999 মাইনাছ 63, মাইনাছ কৰি দিয়া। 63 6 9 পৰা 3 9 9, কি কৰিলোঁ ইয়াত 9936। দেখা প্ৰথমৰ পৰা বুজাই দিছোঁ। এইকেইটা সংখ্যাৰ মানে যিটো তিনিটা সংখ্যা দিয়া আছে, 18, 24 আৰু 36, এইকেইটা সংখ্যাৰ লসাগু ওলাবা। লসাগু ওলাই পেলাই কিমান ওলাল, 72 ওলাইছে। 72ৰে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোক হৰণ কৰিবা। এই সংখ্যাটোক হৰণ কৰিবা, হৰণ কৰি লাষ্টত যি ভাগশেষ ৰ'ব, এই চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা বিয়োগ কৰি দিবা, সেইটো হ'ব নিৰ্ণয় সংখ্যা। দেখা
18, 24 আৰু 34 বিভাজ্য চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 9999 মাইনাছ 63 মাইনাছ কৰিলে 9936 বুজি পালা একেবাৰে সিম্পল আছিল ইমান টান নাছিল দেখা নেক্সট কোৱেশ্চন এতিয়া আহিব MCQ কোৱেশ্চন নম্বৰ 10 P আৰু Q সংখ্যা দুটাৰ 1245 এটা উৎপাদক তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব 1 নম্বৰ P প্লাছ Q 2 নম্বৰ P মাইনাছ Q 3 নম্বৰ P ইনটু Q 4 P ডিভাইডেড বাই Q একেটাৰ ভিতৰত কোনকেইটা কাৰেক্ট হয় সেইটো আমাক দেখিব লাগে প্ৰশ্নত কৈছে P আৰু Q 1245 এটা উৎপাদক হয় আৰু আকৌ 1245 এটা উৎপাদক কোনকেইটা হ'ব যেনে সাপোজ ধৰা মই P ইকুয়াল 1245 P ধৰিছো তাৰপিছত Q ইকুয়াল 1245 Q ধৰিছো তাৰপিছত দেখা এতিয়া মই এই দুটা সংখ্যাক যদি প্লাস কৰি দিও P প্লাস Q এইফালে কি হ'ব প্লাসে হ'ব 1245 P 1245 Q দুফালে কমন আছে 1245 P প্লাস Q হল ইয়াত দেখা যায় কি এইটো আৰু এইটো কি হয় উৎপাদক হয় 1245 ইয়াৰ এটা উৎপাদক এতেকে এই দুটা প্লাস কৰিলে কি হয় এইটো আহিছে না নাই আহিছে আৰু 1245 এটা কি হয় উৎপাদক হয় তাৰপিছত এতিয়া যদি মাইনাস কৰি দিও মাইনাস কৰি দিলে কি হ'ব 1245 P মাইনাস কি হ'ব ইয়াৰ নিচিনাই হ'ব ইয়াত যেহেতু প্লাস ইয়াত খালি মাইনাস দিব লাগে P পূৰণ Q কি হ'ব 1245 P পূৰণ Q এটো হ'ব বুজা গল যদি হৰণ কৰি দিও P ডিভাইডেড বাই Q 1245 P ডিভাইডেড বাই 1245 Q এই দুটা ক্যান্সেল কৰি কি ৰল P ডিভাইডেড বাই Q that means এটো নহয় আৰু ইয়াত 1245 নাথাকিল ন বাকি কেইটা কিন্তু আছে দেখা ইয়াতো 1245 ইয়াৰ লগত পূৰণ আছে ইয়াৰ লগতো পূৰণ আছে ইয়াৰ লগতো পূৰণ আছে গতিকে কি হ'ব এইকেইটা কাৰেক্ট হ'ব প্লাসত কারেক্ট হয় মাইনাসত কারেক্ট হয় পূরণতো কারেক্ট হয় বাকি হরণত রং হয় বুঝি পালানে ইয়াত আছে P প্লাস Q এক নম্বৰত 2 নম্বৰত আছে P মাইনাস Q আৰু 3 নম্বৰত আছে P ইনটু Q এইকেইটা হ'ব কারেক্ট কেৱল 1 2 আৰু 3 এইটো হ'ব কারেক্ট নেক্সট কোৱেশ্চন 11 নম্বৰ প্ৰশ্ন দেখা স্তম্ভ মিলাব দিছে স্তম্ভ 1 আৰু 2 লগত ইফালে কিবা কিবি দিয়া আছে ইফালে কিবা কিবি দিয়া আছে তো ইয়াত P কি কৈছে দেখা মৌলিক নাইবা যৌগিক কোনোটোৱে নোহোৱা সংখ্যা হল মৌলিক নহয় যৌগিক নহয় এইফালে লক্ষ্য কৰা 18 যৌগিক 3 মৌলিক 2 মৌলিক 1 কি হয় মৌলিক নহয় যৌগিক নহয় গতিকে কি হ'ব 11 ৰ P ঠাইত কি হ'ব P4 তাৰপিছত দেখা কি হ'ব একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল 2 এটো আছে 2 আছে 3 2 3 আছে তাৰপিছত R 12 15 21 ৰ গসাউ হ'ব গোটেইকেইটাত কমন সংখ্যা হল 3 গতিকে কি হ'ব 3 আছে 2 2 আৰু 9 ৰ লসাগু কি হ'ব 18 9 2 গুণ 18 s 18 তো এইটো কোনটো লগত মিল আছে দেখা কোনটো অপচনত মিল আছে দেখা P4 Q3 ইয়াৰ লগত মিলিছে P4 Q3 R2 R S1 S18 S18 নহয় S1 হ'ব ইয়াত তো S1 গতিকে এক নম্বৰটো কারেক্ট বুজি পালানে সিম্পল আছে কোশ্চেন নম্বৰ 12 উক্তি P দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 যুক্তি Q দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 এটো দুটাই সত্য কাৰণ দেখা উক্তি মানে উক্তি হসৌ দিছি মো উক্তি P এটো কি হয় দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা যেনেকৈ ধৰা সাপোজ 2 3 গসাউ কি হ'ব 1 হ'ব কেনেকৈ 2 into 1 মানে 2 3 3 1 গুণ 3
কি হ'ব গছাও কি হ'ব মিল থকাটো মিল 1 আছে গতিকে কি হ'ব গছাও 1 গ দিছো ইয়াত গছাও 1 8 আৰু 9 গছাও কি হ'ব 1 হ'ব কেনেকে 8 মানে কি 2 2 2 তিনিটা 2 আৰু 9 মানে 3 পূৰণ 3 ইয়াত আৰু ইয়াত মিল আছে নেকি নাই কি হ'ব গছাও 1 হ'ব এনেকে সিৰিয়েল নম্বৰ যেনে সাপোজ 4 5 গছাও 1 3 4 গছাও 1 5 6 গছাও 1 11 12 গছাও 1 গোটেইকেইটাত ক্ৰমিক সংখ্যা দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা তাৰমানে এটাৰ পিছত আনটো এই দুটা সংখ্যাৰ কি হ'ব গছাও 1 হ'ব আৰু আমি কি জানো দুটা সহমৌলিক সংখ্যাৰ গছাও কিমান হয় 1 হয় এইটো দেখা সহমৌলিক মানে এই একেই কথা দুটাই সত্য যেনে সাপোজ 8 9 এই দুটা হল সহমৌলিক কিয় ইহঁতৰ সাধাৰণ উৎপাদক কিমান 1 বুজি পালা সাধাৰণ উৎপাদক 1 সাপোজ ধৰা 11 12 এই দুটা কি হ'ব সহমৌলিক কিয় ইহঁতৰ সাধাৰণ উৎপাদক কিমান হ'ব 1 হ'ব এইটো 11 গুণ 11 এইটো ভাঙিলে 2 পূৰণ 2 পূৰণ 3 ইয়াত আৰু ইয়াৰ উৎপাদক হ'ব 11 গুণ 11 মিল আছে নেকি নাই গতিকে মিল নাই মানে কি 1 সাধাৰণ উৎপাদক হৈছে বুজি পালা তো এটোও সত্য তো পি আৰু কিউ দুটাই সত্য কোনটো আছে অপশন সি এতিয়া 13 নম্বৰ প্ৰশ্ন দেখা দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনেদৰে প্ৰকাশ কৰিব পাৰি পি ইকুৱেল এ বি স্কোৱাৰ আৰু কিউ ইকুৱেল এ স্কোৱাৰ বি য'ত এ আৰু বি মৌলিক সংখ্যা পি আৰু কিউৰ লসাগু হ'ব দেখা পি হ'ল এ বি স্কোৱাৰ আৰু কিউ হ'ল এ স্কোৱাৰ বি তলৰ লসাগু কি হ'ব এ আৰু বি দুফালে আছে দুফালে এ আৰু বি আছে কেইটা ভাঙিলে কি হ'ব এ পূৰণ বি দুটা আছে বি পূৰণ বি আৰু ইয়াত এ পূৰণ এ ইনটু বি এতেকে কাৰণ এ মিল আছে এৰ বেছিটো আহিব আৰু বি মিল আছে বিৰো বেছি পাৱাৰ বেছি থকাটো আহিব তো এ স্কোৱাৰ বি স্কোৱাৰে আহিব কেনেকে দেখা এ কমন এ মিল আছে এ লিখিলে এটা আৰু এটা ৰৈ গ'ল সেইটোও লিখিব লাগিব বি মিল আছে সেইটো লিখিবা তাৰপিছত বাকী এটা ৰৈ গৈছে সেইটোও লিখিবা যিহেতু লসাগু পূৰণ কৰিলে এ স্কোৱাৰ এই দুটা পূৰণ কৰিলে বি স্কোৱাৰ এ স্কোৱাৰ বি স্কোৱাৰ পূৰণ কৰিলে এ স্কোৱাৰ বি স্কোৱাৰে হ'ব এইটো বি এ স্কোৱাৰ বি স্কোৱাৰ বুজি পালা 14 নম্বৰ কোৱেশ্চন পি ইকুৱেল 119 কিউ ইকুৱেল 462 আৰু আৰ ইকুৱেল 105 এছ ইকুৱেল 2310 সংখ্যাকেইটাৰ বাবে শুদ্ধ বিকল্প বাছি উলিয়া য'ত পি কিউ আৰ আৰু এছ সিহঁতৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে বুজি পালা এইকেইটা অপশ্যন দিয়া আছে তো আমাক কৰিব লাগে কেনেকৈ কৰিম দেখা পি মানে কিমান আছে 119 তাৰপিছত কিউ 462 তাৰপিছত আৰ 105 তাৰপিছত এছ 2310 এইকেইটা সংখ্যা হৰণ কৰি লওঁ 7 11 কিমান বাৰ একবাৰ 7 1 গুণ 7 বাকী ৰ'ল কিমান 4 49 7 7 গুণ 49 গতিকে কি হ'ব 7 ইনটু 17 ইয়াত কেইটা ওলাইছে কেইটা মৌলিক এইটো হৰণ কৰিম 462 দুইৰে হৰণ কৰি দিয়া 2 4 দুইবাৰ তিনিবাৰ একবাৰ যোগ কৰা 3ৰে হৰণ যায় 3 7 গুণ 21 এক বাকী ৰ'ল সরি 2 বাকী ৰ'ল 3 7 গুণ 21 7ৰে 11 2 ইনটু 3 ইনটু 7 ইনটু 11 এতিয়া 105 দেখা 3ৰে 3 দশত 3 বাৰ 3 3 গুণ 9 বাকী ৰ'ল 3 5 গুণ 15 তাৰপিছত এতিয়া আকৌ 5ৰে 5 7 গুণ 35 লিখা 3 ইনটু 5 ইনটু 7 হৈছে ইয়াত কেইটা ওলাইছে 1 2 3 4 4টা ইয়াত কেইটা ওলাইছে 1 2 3 3টা এইটো হৰণ কৰি লওঁ 2310 এইটো এটা 2ৰে হৰণ কৰি দিয়া 2 2ত একবাৰ 3
একবার 2 গুণ 2 1 বাকি রয় 11 5 2 গুণ 10 1 বাকি রয় 5 2 গুণ 10 দিয়া 10 12 3 রে 3 11 3 বার 9 1 2 বাকি রয় 25 3 8 গুণ 24 1 বাকি রল 3 5 গুণ 15 8 5 13 14 15 16 না যায় এতিয়া 5 এর যাব লাগিব 5 7 গুণ 35 3 বাকি রল 5 7 গুণ 35 7 11 আছে 1 2 3 4 5 5টা ওলাল কি ওলাল 2 into 3 into 5 into 7 into 11 এটা 5টা এতিয়া সিরিয়ালি যদি দেখো আমি যে কোন কেটাত মৌলিক সংখ্যা বেশি আছে সবচেয়ে বেশি আছে ইয়াত তাৰপিছত লাষ্টত ইয়াত দুটা আছে ইয়াত 5টা আছে 3টা আছে 4টা আছে আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে সৰুতকৈ ডাঙৰ আটাইতকৈ কম আছে পি পি তাৰপিছত আছে 3টা আছে দুটা আছে ইয়াত পিত আছে দুটা তাৰপিছত কিউত আছে আৰত আছে 3টা এটা 3 4টা আছে কিউত আৰু এছত আছে 5টা এছত 5টা তো এইটা হ'ব উত্তৰ ঊৰ্ধ্বক্ৰম বুজি পালা তো উত্তৰ মালা দেখা পি আৰ কিউ এছ ইয়াত পি আৰ কিউ এছ আছে নেকি কোনটোত আছে দেখা পি আৰ কিউ এছ তাৰমানে অপশ্যন বি হ'ব কাৰেক্ট বুজা গ'ল 15 নম্বৰ প্ৰশ্ন দেখা প্ৰশ্নত কৈছে 3 আৰু 10 সহমৌলিক সংখ্যা আৰু মানে উক্তি এ 3 আৰু 10 সহমৌলিক সংখ্যা যুক্তি আৰ এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই বুজি পালা তাৰমানে এ আৰু বি সহমৌলিক হ'ব যদিহে সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই দুটাই শুদ্ধ দেখা 3 ভাঙিলে কি হ'ব 3 উৎপাদক 3 1 গুণ 3 3 1 গুণ 3 10 2 5 গুণ 10 এক পূৰণ দিয়া যায় কোনো প্ৰব্লেম নাই ইয়াৰ সাধাৰণ উৎপাদক কিমান 1 গতিকে 3 আৰু 10 কি হয় সহমৌলিক হয় এই দুটা সহমৌলিক হয় এতিয়া এ আৰু বি কি হয় সাধাৰণ উৎপাদক একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই তাৰমানে এইটো আৰু এইটো দুটা কাৰেক্ট এইটো হ'ল ফৰ্মুলা ইয়াক বুজাবৰ কাৰণে বুজি পালা এইটো সহমৌলিক এইটো সহমৌলিক তাৰপিছত ইয়াত এ আৰু বি এইটো এ আৰু বি যিকোনো এ আৰু বি মানে যিকোনো সংখ্যা যিকোনো সহমৌলিক এনেকুৱা যিকোনো সংখ্যা তো এইটো কি হয় 1 হয় ইয়াতো 1 এতেকে দুটা সত্য কিন্তু এইটো হ'ল ইয়াৰ কাৰণে ফৰ্মুলা মানে ব্যাখ্যা এইটো হ'ব অপশ্যন এ আৰু আৰ দুটাই সত্য কিন্তু ইয়াত কি কৈছে যুক্তি আৰ উক্তি এৰ বাবে এইটোৰ কাৰণে শুদ্ধ ব্যাখ্যা বুজি পালা এতিয়া 16 নম্বৰ প্ৰশ্ন এইটো আমাক দিয়া আছে প্ৰশ্ন পৰিচয় উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া এক্সৰ মান ইয়াত এক্সৰ মান আছে 4টা অপশ্যনৰ এটা এক্সৰ মান হ'ব ওয়াইৰ মান ইয়াত আছে জেডৰ মান আছে আৰু এক্স প্লাছ ওয়াই প্লাছ জেড ইয়াত আছে তাৰমানে আমি বৃক্ষটো আঁকি ল'ম তাৰপিছত অংকটো কেনেকৈ কৰা দেখা প্ৰথমত এক্স আছে খালি আছে এক্সটো ওলাব লাগে ইয়াত আছে নাম্বাৰ ইয়াত আছে ইয়াত নাই ওয়াই এইটো ওলাব লাগে 85 5 জেড এক্স মানে জেড ওলাব লাগে ওয়াই ওলাব লাগে আৰু এক্স ওলাব লাগে লাষ্টত এইকেইটা প্লাছ কৰি দিব লাগে তাৰপিছত এনেকৈ দুটা আছে ইয়াত 3 আছে 1 2 7 5 ইয়াত 3 আছে 4 2 5 ইয়াক অপহৰণ কৰি ইয়াত ওয়াইৰে হৰণ কৰিব লাগিব ওয়াইৰ মান ইয়াত আছে 85 তাৰপিছত লাষ্টত ইয়াত 5 আছে ইয়াত জেড ওলাব লাগে জেড কি হ'ব প্ৰথম ইয়াত এক্সৰ মান কি হ'ব যেনেকে বৃক্ষ পদ্ধতি আগত উৎপাদক আছিল বৰ্তমান ইয়াত দিয়া নাই খালি এমসিকিউ দিয়া আছে এনেকে সাপোজ 6ক ভাঙিলে উৎপাদক 2 আহে দুটা আহে
2 পূৰণ 6 তো 6ক মই এনেকৈ লিখিব পাৰোঁ 2 × 3 তাৰমানে 2ৰে হৰণ কৰিলে 6 3 হ'ব নাইবা 3ৰে হৰণ কৰিলে 2 হ'ব এতিয়া এই দুটা পূৰণ কৰিলে 6 হ'ব তো মই কি কৰিম এই দুটা পূৰণ কৰি দিম পূৰণ কৰি ইয়াত খালী ঘৰত কি আহিব সেই সংখ্যাটো x হ'ব 3 লগত 5 পূৰণ কৰিলে 3 5 গুণ 15 3 লগত 7 পূৰণ কৰিলে 3 7 গুণ 21 21 আৰু 1 22 22ৰ 2 তাৰপিছত 3 লগত 2 পূৰণ 3 2 গুণ 6 আৰু 2 8 3 1 গুণ 3 হৈ গ'ল 3825 তাৰমানে xৰ মান কি হ'ব অপশ্যনত দিয়া আছে দেখা 3825 ক'ত আছে অপশ্যন বি xৰ মান হ'ল 3825 এতিয়া y মান ওলাম y মানটো দেখা মই কি কৈছোঁ 2ৰে 6ক হৰণ কৰিলে 3 আহিব হয়নে নহয় হয় তো ইয়াত 85ক ইয়াৰে হৰণ কৰিলে ইয়াত আহিব মানে 85ক 405ৰে হৰণ কৰিলে ইয়াত আহি যাব নাইবা 85ৰ লগত কি পূৰণ কৰিলে মানে সাপোজ ধৰা 2ৰ লগত কিমান পূৰণ কৰিলে 6 হয় 2ৰ লগত 3 সেম ইয়াত মানে মই ডাইৰেক্ট কৰিব পাৰোঁ কাৰণ কিয় ইয়াত 5 দিলে 5 5 গুণ 25 25ৰ 5 হাতৰ 2 5 5 8 গুণ 40 দিয়ে 42 হৈ গ'ল তো y মান কিমান ওলাল y মান 5 ওলাইছে পাইছা y মান কিমান 5 এতিয়া জেডৰ মান জেডটো দেখা হৰণ কৰি দিয়া ইয়াত যেনেকৈ কৈছোঁ হৰণ কৰিলে 3 সেম 8 5 8ত একবাৰ 3 বাকী ৰ'ল 35 5 7 গুণ 35 তো জেডৰ মান কিমান 17 অপশ্যন বি হৈ গ'ল এতিয়া x প্লাছ y প্লাছ জেড তিনিটা প্লাছ কৰি দিয়া প্লাছ কৰি দিওঁ কিমান আছে এটা আছে তোমাৰ 3825 xৰ মান 3825 আৰু yৰ মান আছে 5 তাৰপিছত জেডৰ মান আছে 17 পূৰণ যোগ কৰি দিয়া প্লাছ কৰি দিয়া 12 12 5 17 17 7 হাতৰ 1 4 তাৰপিছত 8 3 আছে বুজি পালা 3847 কোনটো অপশ্যনত আছে 3847 অপশ্যন বি হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ 17 শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সন্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 এই তিনিটা বিষয়ত কি হয় ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছিল এতিয়া 1 নম্বৰত দেখা প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব এই সংখ্যাকেইটাৰ গছাও ওলাব লাগিব কাৰণ কিয় প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব ইয়াত এইটো ৱৰ্ডে বুজায় গছাও বিজ্ঞান বিষয়ত অংশগ্ৰহণকাৰীৰ সংখ্যা ইকুৱেল কিমান আছিল 60 ইংৰাজী বিষয়ত বিজ্ঞান বিষয়ত ইংৰাজী বিষয়ত অংশগ্ৰহণকাৰীৰ সংখ্যা ইকুৱেল 84 আৰু গণিতত গণিত বিষয়ত অংশগ্ৰহণকাৰীৰ সংখ্যা ইকুৱেল 108 এতিয়া মুঠ এতিয়া আমি কি কৰিম গসাউ ওলাম
কিয় কাৰণ সৰ্বোচ্চ কৈছে সৰ্বোচ্চ মেনশ্যন কৰা আছে প্ৰশ্নত এতিয়া কি কৰিম গসাউ 60 হৰণ কৰি লোৱা 84 হৰণ কৰি লোৱা 108 হৰণ কৰি লোৱা দেখা 2 হৰণ কৰিলে কি হয় 30 2 হৰণ কৰিলে 15 3 3 5 গুণ 15 হৈ গ'ল 2 into 2 into 3 into 5 84 দেখা 4 2 2 2 1 3 7 2 into 2 into 3 into 7 108 দেখা 108 2 2 5 গুণ 10 4 2 গুণ 8 2 2 2 গুণ 4 এক বাকি রল 14 7 গুণ 14 3 3 3 9 গুণ 27 আকৌ 3 3 3 গুণ 9 1 2 3 3টা 9 সরি 3টা 3 দুটা 2 3 3 3 এটা কি করেন গসা উলাম গসা উ 60 84 আৰু 108 কিমান হয় মিল মিল কেটা আছে এই দুটা এই দুটা এই দুটা তাৰপিছত 2 আৰু মিল নাই 2 পূৰণ 2 তাৰপিছত আৰু সংখ্যা বাকি কি আছে 3 3 3 বাকি আৰু মিল নাই এতিয়া 20 আৰু 7 পূৰণ কৰি দিয়া এটা পূৰণ কৰিলে 2 গুণ 4 4 3 গুণ 12 27 বুঝছে এই দুটা পূৰণ কৰি প্ৰতিটো দিয়া 140 into অৰ্থাৎ 27 পূৰণ কৰি দিয়া 3780 3780 সৰ্বোচ্চ এইখিনি বুজি পালা 12 জনকৈ 17 4 নম্বৰ প্ৰশ্ন 60 84 আৰু 108 ৰ গসাগু আৰু লসাগুৰ পূৰণফল নিৰ্ণয় কৰা গ্ৰহণ লসাগু কাৰী ইনটু গসাগু ইকুয়াল অংশগ্ৰহণকাৰী লসাগুৰ মানটো ওলাইছো আগত বহিব এইটো 3780 আৰু গসাগুৰ মান পাৰিব 12 বুঝছে দুটা পূৰণ কৰি দিলে বাস পূৰণ এইটো কৰি দিয়া প্ৰথম লাইন লিখিলো এইটো হল 1 নম্বৰ এটা 2 নম্বৰটো দেখা 2 নম্বৰ প্ৰশ্ন পৰিছোৱা অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব বুজি পালা এইটোৱে হল অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা বুজি কোঠাৰ পালানে? প্ৰয়োজন হ'ব কি হৈ কৰিম গ'ল। দেখা মুঠ অংশ গ্ৰহণকাৰীৰ সংখ্যা কিমান হ'ব 60 84 প্লাস 108 এই গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 252 এতিয়া এতেকে কোঠাৰ সংখ্যা ইকুয়াল 252 মুঠ ষ্টুডেন্ট নাইবা অংশগ্ৰহণকাৰী মুঠ ষ্টুডেন্টৰে এটা ৰুমত কেইজনকৈ বহিব পাৰে 12 জন আমি আগতে পাইছো 12 জনকৈ বহিব পাৰে সৰ্বোচ্চ গতিকে হৰণ কৰি দিলে হৈ গ'ল 12 25ত 12 দুগুণ 24 এক বাকি ৰল 12 গুণ 12 তাৰমানে কিমান হল 21 টা কোঠাৰ প্ৰয়োজন লিখি দিম লাষ্টত এতেকে অনুষ্ঠানটোৰ বাবে অতি কমেও 21টা কোঠাৰ প্ৰয়োজন হ'ব অলপ দেখি লোৱা একেবাৰে সিম্পল আছিল কিন্তু 17ৰ 3 নম্বৰ প্ৰশ্ন 60 কি হ'ব 2 into 2 into 3 into মানে আগত হৰণ কৰা হৈছে হেকিটা ইয়াত লিখিবা 3 into 5 হৈছে বুজি পালা 84 2 into 2 into divided 3 into 7 তাৰপিছত 108 1 2 3 এটা পূৰণ কৰি লোৱা সরি ল কা গু কি হ'ব 60 84 108 কেনেকৈ কৰিব লাগে দেখা মিল থাকাকেইটা আগত লিখিব লাগিব
এইকেইটা মিল আছে তাৰমানে গোটেইকেইটা মিল আছে মিল থকাকেইটা লিখি লোৱা 2 × 2 × 3 তাৰপিছত অমিল কেইটাও লিখিব লাগিব অমিল হ'ল 3 3 3 পূৰণ 3 তাৰপিছত আৰু কি আছে 5 × 7 5 × 7 আছে 5 × 7 তাৰপিছত এইকেইটা পূৰণ কৰি দিয়া 2 2 4 4 এইকেইটা পূৰণ কৰিলে 27 5ৰ লগত 4 পূৰণ কৰা 4 5 × 20 ইনটু এই তিনিটা পূৰণ কৰিলে 3 পূৰণ কৰিলে 27 ইনটু 7